1 নম্বৰ চমু প্ৰশ্নৰ উত্তৰ। ক. তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কি ৰাগত বন্ধা? উত্তৰ: আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি বসন্ত ৰাগত বন্ধা। খ. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম কি? উত্তৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম হ'ল নামঘোষা বা হেজাৰী ঘোষা। গ. মাধৱদেৱৰ প্ৰথম নাট বা একমাত্ৰ নাটখনৰ নাম কি? উত্তৰ: অৰ্জুন ভঞ্জন বা দধিমথন। ঘ. মাধৱদেৱৰ নাটবোৰক কিয় ঝুমুৰা বোলা হয়? উত্তৰ: কাৰণ মাধৱদেৱৰ নাটবোৰ একোটা ক্ষুদ্ৰ কথাবস্তুৰে পৰিপূৰ্ণ। ঙ. মাধৱদেৱৰ সাহিত্যৰাজিক কেইটা ভাগত ভগাব পাৰি? উত্তৰ: মাধৱদেৱৰ সাহিত্যৰাজিক 4টা ভাগত ভগাব পাৰি। প্ৰথম ছ. মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অসমীয়ালৈ অনুবাদ কৰে? উত্তৰ: মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড অসমীয়ালৈ অনুবাদ কৰে। দ্বিতীয় ছ. ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? উত্তৰ: ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। জ. কবিয়ে কাক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে? উত্তৰ: কবিয়ে হৰিক জীৱনে মৰণে নেৰিবলৈ অনুৰোধ কৰিছে। ঝ. সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ: সনক সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে। ঞ. কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ: কবি বিষয় বিকলত আতুৰ হোৱা বুলি কৈছে। ত. মোহপাশ মানে কি? উত্তৰ: মোহপাশ মানে মায়াৰ বন্ধন। 2 নম্বৰ বৰগীতটিৰ মূল ভাৱ লিখা। উত্তৰ: আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত হৰি হেৰৰে বা পখিলো হৰণে শীৰ্ষক বৰগীতটি দাস্যভক্তিৰ উৎকৃষ্ট নিদৰ্শন। হৰিৰ মহিমা অপাৰ, যোগসিদ্ধ পুৰুষেও তেওঁক বহু ধ্যান কৰাৰ পিছতো ঈশ্বৰৰ দৰ্শন নাপায়। নিগম শাস্ত্ৰৰ দৰে উৎকৃষ্ট শাস্ত্ৰইও তেওঁক বিচাৰি নাপায় আৰু ঈশ্বৰৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে। তেনে চিৰচৈতন্য ঈশ্বৰক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই জীৱন স্বৰূপ। সেয়ে কবিয়ে নিজকে ঈশ্বৰৰ এজন ভকত ৰূপে লৈ হৰিৰ কৃপা বিচাৰিছে যাতে সংসাৰৰ মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। 3 নম্বৰ ৰচকৰ চমু পৰিচয় দিয়া। উত্তৰ: মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ এজন অন্যতম কাণ্ডাৰী প্ৰচাৰক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। পিতৃ গোবিন্দগিৰি ভূঞা, মাতৃ মনোৰমা। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো তেওঁ পূজাৰী আছিল। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা বা হেজাৰী ঘোষা। মাধৱদেৱৰ ৰচনাক মূলতঃ 4টা ভাগত ভাগ কৰিব পাৰি। আখ্যানমূলক, ৰাজসীয় কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা। নাট, অৰ্জুন ভঞ্জন বা দধিমথন। ঝুমুৰা, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা আৰু ভোজন বিহাৰ। এনে এজন মহাপুৰুষৰ 1594 চনত মহাপ্ৰয়াণ ঘটে। 4 নম্বৰ ব্যাখ্যা কৰা। ক. সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উত্তৰ: সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা লোৱা হৈছে। কবিতাফাঁকিৰ জৰিয়তে ঈশ্বৰৰ অসীমত্বা পূৰ্ণ ৰূপত প্ৰতিফলন ঘটিছে। সহস্ৰ বয়ন, নিগম শাস্ত্ৰৰ দৰে উৎকৃষ্ট শাস্ত্ৰইও যাৰ সীমা পাব নোৱাৰে, সেই চিৰচৈতন্যময় ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰিব পৰাটো সামান্য মানুহৰ বাবে সম্ভৱ নহয়। খ. আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। উত্তৰ: আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। বিষয় বিকলত আতুৰ হ'লে আমি কিদৰে উদ্ধাৰ হ'ব পাৰোঁ তাক উল্লেখ কৰিছে।
বিষয় বিকল অৰ্থাৎ সাংসাৰিক দুখ যন্ত্ৰণা। সেই সাংসাৰিক মায়া মোহৰ পৰা মুক্তি পাবলৈ বা তাৰ পৰা উদ্ধাৰ কৰিব পাৰে একমাত্ৰ ঈশ্বৰে। গতিকে ঈশ্বৰৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। গ তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনেৰ নিজ তুমিহে জীৱন। উত্তৰ তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনেৰ নিজ তুমিহে জীৱন। উপৰোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা লোৱা হৈছে। ঈশ্বৰৰ চৰণ কমলত আশ্ৰয় লৈহে আমি বিষয় বিকলৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ। হৰিৰ চৰণ যুগল হ'ল পৰম ধন। আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীৱনস্বৰূপ। ৫ নম্বৰ বৰগীতৰ ৪টা লক্ষণ লিখা। উত্তৰ বৰগীতৰ 4টা লক্ষণ তলত উল্লেখ কৰা হ'ল। ক বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত। খ বৰগীতৰ ভাষা ব্ৰজাৱলী। গ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্য প্ৰকাশক। ঘ নাম ধৰ্ম প্ৰচাৰৰ বাবে বা উদ্দেশ্যৰে বৰগীতসমূহ ৰচিত। ৬ নম্বৰ ব্ৰজাৱলী ভাষাৰ 4টা বৈশিষ্ট্য লিখা। উত্তৰ ব্ৰজাৱলী ভাষাৰ 4টা বৈশিষ্ট্য তলত দিয়া হ'ল। ক ব্ৰজাৱলী ভাষা এক কৃত্ৰিম সাহিত্যিক ভাষা। খ ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। গ ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। ঘ ব্ৰজাৱলী ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি। ৭ নম্বৰ আধুনিক ৰূপ লিখা। উত্তৰ নপাৱন্ত নাপায় কেনে কেনেকৈ ভৈলহো হলো যাহাকো যিজনক তুমিখে তুমিয়েই জনেৰ জনৰ কহয় কয় চুৰ ছিঙি দিয়া ধিয়াই ধ্যান কৰে নিগম নিগম শাস্ত্ৰ বিষয় বিকলে সাংসাৰিক দুখ বিষয় বাসনাত কাতৰ মোহপাশ মায়াৰ বন্ধন। তোমালোকৰ বাবে আজি 3টা হোমৱৰ্ক আছে। 1 নম্বৰতে মাধৱদেৱক শংকৰদেৱে কি বুলি সম্বোধন কৰিছিল। 2 নম্বৰ মাধৱদেৱৰ মুঠ বৰগীতৰ সংখ্যা কিমান। 3 নম্বৰ সনক সনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য ব্যাখ্যা কৰা। এই 3টা প্ৰশ্ন কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।